জুনবাইৰ দেশত প্ৰৱেশ চন্দ্ৰযান-3 জুনবাইৰ পৰা প্ৰথম আলোকচিত্ৰ প্ৰেৰণ চন্দ্ৰযানৰ আলোকচিত্ৰ পঠিওৱাৰ কথা টুইটযোগে জনালে ইছৰোৱে জুনবাইৰ ৰহস্য ভেদ কৰিবলৈ ভাৰতৰ পৰা পঠিওৱা হৈছে চন্দ্ৰযান প্ৰথম দুবাৰ বিফল হোৱাৰ পাছত তৃতীয়বাৰ জুনবাইৰ দেশলৈ চন্দ্ৰযান চন্দ্ৰৰ কক্ষপথত প্ৰৱেশৰ পাছত প্ৰথমখন আলোকচিত্ৰ প্ৰেৰণ চন্দ্ৰযান-3 ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই টুইটযোগে প্ৰকাশ কৰিলে চন্দ্ৰৰ প্ৰথমখন ফটো যোৱা 14 জুলাইত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা হৈছিল চন্দ্ৰযান-3 উৎক্ষেপনৰ 22 দিনৰ পিছত চন্দ্ৰৰ মধ্যাকৰ্ষণৰ মাজত চন্দ্ৰযান আৰু লাহে লাহে এধাপকৈ আগুৱাই যাবলৈ সক্ষম হৈছে চন্দ্ৰযান-3 শেহতীয়াকৈ চন্দ্ৰপৃষ্ঠৰ এখন আলোকচিত্ৰ প্ৰেৰণ কৰিছে চন্দ্ৰযানে অৱশ্যে মূল লক্ষ্য প্ৰাপ্তিৰ বাবে এতিয়াও বাকী বহু বাট জুনবাইৰ মাটি স্পৰ্শ কৰিবলৈ এতিয়াও বহু দূৰ বাকী জুনবাইৰ মাটিত অৱতৰণ কৰাৰ পূৰ্বে কেইবাটাও কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব চন্দ্ৰযান-3 অহা 23 বা 24 আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সম্ভাৱনা চন্দ্ৰযান-3 এই অভিযান যদিহে সফল হয় তেন্তে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সক্ষম হোৱা চতুৰ্থখন দেশ হ'ব ভাৰতবৰ্ষ ইয়াৰ পূৰ্বে আমেৰিকা ৰাছিয়া আৰু চীনে সফলভাৱে অৱতৰণ কৰাইছিল চন্দ্ৰযান নিউজ ডেস্ক ৰিপোৰ্ট আসাম টক্স